আপোনালোকে দেখিছে চাগে নাইবা অনুভৱ কৰিছে চাগে যিবোৰ ব্যক্তিয়ে অধিক ধৰ্মকৰ্ম কৰে নাইবা পূজা পাঠ কৰে তেওঁলোকৰ জীৱন দুখতে পাৰ হয় আৰু যিবোৰ ব্যক্তিয়ে ধৰ্মকৰ্ম নকৰে পূজা পাঠ নকৰে তথা দুষ্ট প্ৰকৃতিৰ লোক হয় তেওঁলোকৰ জীৱন সুখ শান্তিৰে পাৰ হয় সুখ সমৃদ্ধি তেওঁলোকৰ জীৱনত অধিক থাকে আৰু এইবোৰ দেখি শুনি আপোনাৰ মনতো নিশ্চয় প্ৰশ্ন হৈছে যে ভাল মানুহৰ জীৱনত সদায় বেয়া কিয় হয় ভাল মানুহে সদায় দুখ যন্ত্ৰণা কিয় ভোগ কৰিব লগা হয় আজিৰ মানুহে এই ৰহস্যৰ বিষয়ে জ্ঞাত নহয় কাৰণ বৰ্তমান সময়ৰ মানুহে ধৰ্ম গ্ৰন্থবোৰ ঠিকমতে নপঢ়ে নাইবা তাত লিখা কথাবোৰ বিশ্বাস নকৰে আজিৰ এইটো ভিডিঅ'ত আপোনালোকক জনাম যে সদায় ভাল মানুহৰ ক্ষেত্ৰতে বেয়া কিয় হয় যিবোৰ কথাৰ বৰ্ণনা ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈছে ধৰ্মগ্ৰন্থৰ ভিতৰত ভাগৱত গীতা এনেকুৱা এখন ধৰ্মগ্ৰন্থ হয় য'ত মানুহৰ মনত জাগ্ৰত প্ৰতিটো প্ৰশ্নৰে উত্তৰ বিস্তাৰভাৱে বৰ্ণনা কৰা আছে ভাগৱত গীতাত বৰ্ণিত কৰা কথা অনুসৰি যেতিয়াই অৰ্জুনৰ মনত যিকোনো প্ৰশ্নৰ উদয় হয় সেই প্ৰশ্নৰ উত্তৰ বিচাৰি অৰ্জুনে শ্ৰীকৃষ্ণৰ ওচৰলৈ যায় এদিন অৰ্জুনে শ্ৰীকৃষ্ণৰ ওচৰলৈ আহি প্ৰশ্ন কৰিলে যে হে বাসুদেৱ মই এটা প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাই আৰু এই প্ৰশ্নটোৰ উত্তৰ আপুনিহে দিব পাৰিব তাৰ পিছত শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে হে ধনঞ্জয় আপোনাৰ প্ৰশ্নটো উল্লেখ কৰক তেতিয়াই তাৰ উত্তৰ মই দিব পাৰিম তেতিয়া অৰ্জুনে ক'লে যে হে নাৰায়ণ কৃপা কৰি আপুনি মোক কওক যে ভাল মানুহৰ ক্ষেত্ৰত সদায় বেয়া কিয় হয় বেয়া প্ৰকৃতিৰ মানুহবোৰ সদায় সুখ শান্তিৰে থকা দেখিবলৈ পাওঁ অৰ্জুনৰ এই প্ৰশ্নটো শুনি শ্ৰীকৃষ্ণই ক'বলৈ ধৰিলে হে পাৰ্থ মানুহ দেখিবলৈ যেনেকুৱা তথা মানুহে যিটো অনুভৱ কৰে বাস্তৱত সেইটো নহয় আৰু মানুহে অজ্ঞানতাৰ বাবে সঁচাটো বুজি নাপায় শ্ৰীকৃষ্ণৰ কথাখিনি শুনি অৰ্জুন আচৰিত হ'ল আৰু ক'বলৈ ধৰিলে হে নাৰায়ণ আপুনি কি ক'ব বিচাৰিছে মই একো বুজি পোৱা নাই তেতিয়া শ্ৰীকৃষ্ণই ক'লে ঠিক আছে মই এতিয়া আপোনাক এটা কাহিনী ক'ম সেই কাহিনীটো শুনিলে আপুনি বুজি পাব যে প্ৰত্যেক মানুহে নিজৰ কৰ্ম অনুসৰিয়ে ফল প্ৰাপ্তি কৰে অৰ্থাৎ যিয়ে বেয়া কৰ্ম কৰে তেওঁ বেয়া ফল লাভ কৰে আৰু যিয়ে ভাল কৰ্ম কৰে তেওঁ ভাল ফল লাভ কৰে কাৰণ ভাল কৰ্ম বেয়া কৰ্ম মানুহৰ ওপৰত নিৰ্ভৰ কৰে প্ৰকৃতিয়ে প্ৰত্যেক ব্যক্তিকে নিজৰ ৰাস্তা বিচাৰি লোৱাৰ বাবে সুযোগ দিয়ে কোনে কি ৰাস্তাত যাব সেইটো ব্যক্তি বিশেষৰ ওপৰত নিৰ্ভৰ কৰে তাৰ পিছত শ্ৰীকৃষ্ণই কাহিনীটো ক'বলৈ আৰম্ভ কৰিলে বহুত দিনৰ আগৰ কথা এখন নগৰত দুজন মানুহ আছিল তাৰ ভিতৰত এজন বেপাৰী আছিল যিয়ে ধৰ্ম নীতিক বহুত মহত্ব দিছিল তেওঁ পূজা পাঠ তথা ভগৱানৰ ওপৰত বহুত বিশ্বাস ৰাখিছিল যিয়েই অসুবিধা নহওক কিয় তেওঁ প্ৰতিদিনে মন্দিৰত গৈছিল প্ৰতিদিনে ভগৱানৰ পূজা অৰ্চনা কৰিছিল আৰু তাৰ ভিতৰত দ্বিতীয়জন ব্যক্তি তেওঁৰ সম্পূৰ্ণ বিপৰীত আছিল মন্দিৰলৈ দ্বিতীয়জন ব্যক্তিও গৈছিল কিন্তু ভগৱানক দৰ্শন তথা পূজা কৰিবলৈ নহয় তেওঁ মন্দিৰলৈ গৈছিল মন্দিৰত অহা ভক্তৰ জোতা চেণ্ডেল চুৰ কৰিবলৈ এনেকৈয়ে সময়বোৰ পাৰ হ'বলৈ ধৰিলে আৰু এদিন সেই নগৰত বহুত বেছি বৰষুণ হ'বলৈ ধৰিলে যাৰ ফলত সেইদিনা নগৰৰ মন্দিৰত পূজাৰীজনৰ বাহিৰে কোনো ব্যক্তি নাছিল এই কথাখিনি যেতিয়া দ্বিতীয় ব্যক্তিজনে গম পালে তেওঁ মনতে ভাবিবলৈ ধৰিলে যে আজিয়েই ভাল সুযোগ আহিছে মন্দিৰৰ পৰা ধন টকা পইচা চুৰ কৰাৰ আৰু তেওঁ ইমান বৰষুণৰ মাজতো মন্দিৰত গৈ পূজাৰীজনে নেদেখাকৈ মন্দিৰৰ পৰা ধন সোণ টকা পইচা লৈ পলাই গ'ল সেই সময়তে মন্দিৰত প্ৰথম ব্যক্তিজন অৰ্থাৎ সেই বেপাৰীজন যিয়ে ধৰ্মকৰ্ম পূজা পাঠত বিশ্বাস কৰে তেওঁ উপস্থিত হ'ল মন্দিৰত পূজা কৰিবলৈ কিন্তু দুৰ্ভাগ্যবশতঃ মন্দিৰৰ পূজাৰীজনে সেই বেপাৰীজনকে চোৰ বুলি ভাবি চিঞৰ বাখৰ লগাই দিলে পূজাৰীৰ চিঞৰ বাখৰ শুনি মন্দিৰত মানুহৰ ভিৰ লাগি গ'ল আৰু মানুহবোৰে সেই বেপাৰীজনক চুৰ কৰা বুলি অপমান কৰিবলৈ ধৰিলে বেপাৰীজন আচৰিত হৈ গ'ল তেওঁৰ লগত এয়া কি হ'ল তেওঁ বুজিয়ে পোৱা নাই বেপাৰীজনে কিবাকে মন্দিৰৰ পৰা পলাই আহি ৰাস্তাত উঠিল কিন্তু বেপাৰীজনক দুৰ্ভাগ্যই তাতো এৰা দিয়া নাছিল মন্দিৰৰ পৰাতো কিবাকে তেওঁ আহিলে মন্দিৰৰ পৰা আহি থাকোঁতে ৰাস্তাতে তেওঁ গাড়ীয়ে খুন্দিয়ালে আৰু তেওঁ আঘাতপ্ৰাপ্ত হ'ল তাৰপিছত তেওঁ লেঙেৰিয়াই ঘৰলৈ যাবলৈ ধৰিলে সেই সময়তে দ্বিতীয় ব্যক্তিজনৰ সৈতে তেওঁৰ মুখামুখি হ'ল যিয়ে মন্দিৰৰ পৰা ধন চুৰি কৰিছিল দ্বিতীয় ব্যক্তিজনে ফূৰ্তিতে চিঞৰি কৈ যাবলৈ ধৰিলে
আজিতো মোৰ ভাগ্যই ফুলি গ'ল, একেলগে ইমানবোৰ টকা পইচা সোণৰূপ পালোঁ। বেপাৰীজনে সেই দুষ্ট ব্যক্তিজনৰ কথাবোৰ শুনি আচৰিত হৈ গ'ল আৰু তেওঁ ঘৰলৈ গৈ খঙতে ভগৱানৰ সকলোবোৰ ফটো আৰু ঘৰৰ পৰা উলিয়াই আনি পেলাই দিলে। তাৰ পিছত ভগৱানৰ ওপৰত খং কৰি জীৱনটো ব্যতীত কৰিবলৈ ধৰিলে। কিছুদিন পিছত সেই দুয়োজন ব্যক্তিৰে মৃত্যু হ'ল আৰু দুয়ো যমৰাজৰ ওচৰত উপস্থিত হ'ল। যমৰাজৰ ওচৰত গৈ পোৱাৰ পিছত বেপাৰীজনে তেওঁৰ ওচৰত সেই দুষ্ট ব্যক্তিজন থিয় হৈ থকা দেখা পাই অলপ খং কৰি যমৰাজক ক'বলৈ ধৰিলে, মইতো সদায় ভাল কাম কৰি আহিছোঁ, পূজা পাঠ দান ধৰ্ম আদিত বিশ্বাস কৰিছিলোঁ, যাৰ ফলত গোটেই জীৱন মই বদনাম আৰু অপমানে পালোঁ, আৰু এই অধৰ্মী পাপী ব্যক্তিজনক ধন টকা পইচা সকলোবোৰ ভগৱানে দিছে, এইটো কিয় হৈছে? এই প্ৰশ্নটোৰ উত্তৰত যমৰাজে বেপাৰীজনক ক'বলৈ ধৰিলে, হে পুত্ৰ, তুমি ভুল ভাবি আছা। যিদিনা তোমাক গাড়ীয়ে খুন্দিয়াইছিল, বাস্তৱত সেই দিনটোৱে তোমাৰ জীৱনৰ শেষ দিন আছিল, কিন্তু তোমাৰ ভাল কৰ্মৰ ফলত সেই ডাঙৰ দুৰ্ঘটনাটো এটা সৰু দুৰ্ঘটনালৈ ৰূপান্তৰ হৈছিল। আৰু এই দুষ্ট ব্যক্তিজনৰ বিষয়ে জানিব বিচৰা নেকি? পুত্ৰ, এই দুষ্ট ব্যক্তিজনৰ ভাগ্যত ৰাজযোগ আছিল, কিন্তু তেওঁৰ দুষ্কৰ্ম আৰু অধৰ্মৰ কাৰণে অলপ টকা পইচাতে তেওঁৰ জীৱনটো সমাপ্ত হৈ গ'ল। শ্ৰীকৃষ্ণই অৰ্জুনক এই কাহিনীটো শুনোৱাৰ পিছত ক'বলৈ ধৰিলে, হে পাৰ্থ, এতিয়া আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰ পাইছেনে? ভগৱানে মানুহৰ প্ৰতিটো কৰ্মৰ ওপৰতে নজৰ দি আছে। আপুনি ভাল কৰ্ম কৰিলে ভগৱানৰ কৃপা সদায় আপোনাৰ লগত থাকিব, আৰু মানুহে কৰ্মৰ ফল এইটো জীৱনতে লাভ কৰে। এইখিনি আছিল আজিৰ ভিডিঅ'। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। আমি আহিম আকৌ এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ নমস্কাৰ।